Hello guys, welcome back to my YouTube channel. तो मोरइना ता भिडिओ লৈ আপোনালোক সবকে স্বাগতম জনালো আৰু যদি ভিডিওটো চাই ভাল পায় তেনে শেষলৈকে চাব ভিডিওটো স্কিপ নকৰাকে আৰু গাইস মোৰ ফালৰ পৰা বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল তো গাইস বলক ভিডিওটো পুৱাৰ পৰা ষ্টাৰ্ট কৰো তো গাইস এতিয়া বনাম মই চাহ এফালে চাপাত ডিম গাইস এফালে এটা মৰ্নিং বনাব কেঁচা শাক এফালে আইতাহঁতৰ ঘৰতে কৰা দি পঠিয়াইছিল আলুৰ লগত তো গাইস আলু ভাজি বনাম এফালে নেকে কাটি ললো আৰু এতিয়া এফালে কেৰাহীখন গৰম কৰি দিছো আৰু গাইস এইফালে পিঠাৰ কাৰণে চাউল তিয়াই থৈছিল এতিয়া অলপ আগত উঠাইছে পানীখিনি অলপ পৰিবলৈ কাৰণে এনেকুৱাকে মনা এখনত থৈ দিছে আৰু ইফালে হৈছে খাচী মাংস মই কিন্তু খাই বেয়া পাও দেই গাইস কোনে কোনে ভাল পায় কমেন্টত জনাবচোন আৰু আজি বতৰটো যে ইমানেই ধুনিয়া কৰিছে ইফালে দেখিছেনে ইমান ধুনিয়াকে বতা মাৰিছে আৰু ইফালে এতিয়া মা বনাবলৈ ধৰিছে খাচী মাংস আলু ইফালে পিয়াজ নেকে কাটি লল আৰু ইফালে বিলাহী আৰু মাছ বনাই আছে আৰু গাইস ব্লগত ইমান ভাল দেখা নাই কালাৰটো গমা দেখিছে ধোৱাৰ কাৰণে কিন্তু ৰিয়েলত বহুত ধুনিয়া কালাৰটো হৈছিল আৰু খাইও টেষ্টি লাগিল আৰু ইফালে ভাত ফ্ৰাই মাছ বনাই থৈ দিয়া আছিল আৰু ইফালে লোকেল চিকেন আলু আছিল আৰু ইফালে বা পিঠা বনাইছিল তাকে অলপমান ভিডিও কৰি দেখালো মই ইমান পিঠা বনোৱা ভিডিও কৰা নহল আৰু তেনেকৈ ইফালে বনাই আছে আৰু গাইস ঘৰৰ কাষতে ভেলা ঘৰ এখন বনাইছে আজি ৰাতি ভাত খাজ তাতে খাম আৰু আমি মিলি কেনে এনেকুৱাই তো গাইস এতিয়া টাইম হৈছে 3:49 আৰু মই অলপ জলদি গৈ পাচলিবিলাক কাটি দিও গৈ অলপমান হেল্প কৰি দিও সবজি কাটি দিও তো গাইস ভিডিওটো স্কিপ নকৰি চাই থাকক আৰু গাইস গান বিলাক লগাই থকাৰ কাৰণে মই কপিৰাইট আহি যাব বুলি ব্লগটো তাৰ কাৰণে মই গাইস পাছত এড কৰি দিছো ভয়েসটো আৰু ইফালে ধুনিয়াকৈ যোগাৰ কৰি থৈছে বিলাহী ইফালে গাহৰি মাংস আৰু মটৰ ইফালে গাজৰ ইফালে ধুনিয়া এনেকুৱাকে ইফালে জলকীয়া পিচি থৈছে ধুনিয়াকৈ মানে যোগাৰ কৰি থৈ দিছে আৰু আগতে ৰুকিম গাজৰ আপোনালোকৰ ফালে কেনেকুৱা গলে বিহু কমেন্টত জনাব দেই মই ভিডিওটো এডিটিং কৰি আপলোড কৰা মানে অলপ লেট হ'ব আৰু দুদিন মাত্ৰ মই বেছি মানে ডেকৰ চাউল মানে লগাই থাকিলে ভিডিও নবনাও কাৰণ কপিৰাইট আহি যাব ন ব্লগটো তাৰ কাৰণে সাইডত বুজি আছে গাইস আৰু এতিয়া বিট ৰেড হৈ যাব সেইখিনি আগতে গাজৰখিনি কাট কৰি লওঁ সালাড বনোৱা মানুহজনী পানী পিয়া লাগি গ'ল নেকি পানী খাই লও অকমান নাখাও গৰম পানী দিছো নাই নাখাও নাখাও নাই লাগা তেনেহলে মই খাই দিও তো গাইস ইমানকে ভিডিও নকৰো নহলে স্পেস ফুল হৈ যাব তো ফাৰ্ষ্টতে মানে ৰুকি লও তাৰ পাছত দেখাম আৰু এইফালে বিটু মানে ৰুকিবলৈ লাগিব আৰু এইফালে মটৰ চটৰ দি গাইস মই বনাম আৰু তো গাইস ৰুকি লও তাৰ পাছত দেখাইছো আৰু গাইস মোৰ ৰুকাও হৈ গল এনে দেখাত মানে সহজ নিচিনা লাগে কিন্তু নাই মোৰ হাতখন একদম বিষাই গল ইমান দেৰি ৰুকিলো নহয় আৰু এইফালে ধুনীয়াকৈ হৈ গল এতিয়া মই বনাম আৰু নিমখ জলকীয়া এনেকুৱাকৈ দি কেনে মই ইমান ভালকৈ নাজানো বাট তেওঁ বনাবলৈ দিছে যেতিয়া মই বনাই দিওঁ আৰু এইফালে ধুনীয়াকৈ বনাই আছে মাছৰ চব্জি পিয়াজ বহুত ডাঙৰ ডাঙৰ হ'ল ন পিয়াজখিনি সৰু সৰুকৈ কাটিব লাগিব তো গাইস পিয়াজখিনি অলপ সৰু সৰুকৈ কাটি দিওঁ বেছি ডাঙৰ ডাঙৰকৈ হ'লে অলপ সৰু সৰুকৈ কাটি দিওঁ বেছি ডাঙৰ তো গাইস পিয়াজখিনি মানে অলপ ডাঙৰ ডাঙৰ হ'ল তাৰ কাৰণে মই অলপ সৰু সৰুকৈ কাটি দিছোঁ নাজানো আৰু বনাবলৈ কাৰণে বনাব দিছে তাৰ কাৰণে বনাই দিছোঁ গাইস গাইস এইটো সাইডৰ পৰা দেখাই আছো আৰু
এইফালে দেখিছেনে কি বনাইছে ৰখিব গাইছ দেখি নাপায় অলপকে জুম কৰি দিছোঁ আৰু গাইজ টাইম কেনেকুৱা গুচি যায় গমকে নেপায় মই তেতিয়া চব্জি কাটি থাকোঁতে বেছি টাইম হোৱা নাছিল আৰু এতিয়া 8:30 হ'ল আৰু ইফালে ধুনীয়াকৈ বনাই আছে ফুলকবিৰ লগত লোকেল চিকেন আৰু ইফালে গাহৰি মাংস আৰু মাছো আছে গাইজ আৰু ধুনীয়াকৈ এতিয়া বনাই আছে খাম আৰু অলপ পাছত আৰু মই ইমানকৈ ভিডিঅ' কৰা নহ'ল যিমানখিনি ভিডিঅ' কৰিছিলোঁ মানে বেকগ্ৰাউণ্ডত চব মিউজিকে আছিল গাইজ যদি মই দি দিওঁ কপিৰাইট আহি যাব ব্লগটো তাৰ কাৰণে মই ইমানকৈ দিয়া নাই আৰু মই নিজে ভইচ এড কৰি দিছোঁ আৰু গাইজ মোৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে তো গাইজ নেক্সট ব্লগত লগ পাই আছোঁ তো বাই বাই